নমস্কাৰ ৰাইজ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি 6 বহাগ আৰু আমাৰ গাঁৱত আজি জুবিন দা আহিব। সোণালী জয়ন্তীৰ কাৰণে আমাৰ এইবাৰ জুবিন দাক মাতা গৈছিল ন, সেইকাৰণে আজি জুবিন দা আহিব। কি কৰোঁ কি নকৰোঁ সকলোবোৰ আপোনালোকক দেখাম। খেলা হ'ব, খেলাটো হৈয়ে আছে, কিন্তু খেলা দেখুৱাব লাগে কি আছে, তথাপি মই অলপমান চেষ্টা কৰিম দেখাৰ কাৰণে। আৰু আমি সমবেত সংগীত আজি আছে, আমাৰ সমবেত সংগীত গান গাই আহি কি কৰোঁ কি নকৰোঁ আপোনালোককো দেখাম। তো চাই যাওক ভিডিঅ'টো, ভাল লাগিলে লাইক শ্বেয়াৰ কৰিব দিয়ক। হাই গাইজ, খেলা চাই আছোঁ। এতিয়া ইমান মানুহ খেলা চাই আৰু জুবিন দা আহিলে কি হ'ব। আমি সমবেত সংগীত গাওঁ মানুহ, এতিয়াই মানুহ ভৰ্তি হৈ গৈছে, একদম চিট নহয় গৈছে। এইফালে যায় চিট নাই। আমি গোটাই মানে ৰেডি, একদম গোটেইকেইটা সমবেত সংগীত গাওয়ার কাৰণে একদম ৰেডি। আমার আমি গান গামে গান গাবই তামাম কথা আছে একদম একেবারে। ও মাই গড, আয়া তো নিজন লাইনত আছে একেবারে। লাইনটো এনেও মিলা নাই সেইদিনা, পিছত নিজে মিলে লো আমাক মানে সমবেত সংগীত গা আপিবিলাক গোটেই লৈ যাই কিনে এটা বস্তু ডাঙৰ মানে বস্তু মৰি মানুহ আদৰি আনবা নিছিল। আমি গাইজ কাপোৰ হালে পুৰা নাচব লাগিব জুবিন দাৰ লগত। কাপোৰ হালাব যাব জুবিন দাৰ হাতে মানুহ ভিৰ লাগছে একদম একেবাৰে। আমি কাপোৰ হালে আহিলো, এতিয়া মাত্ৰ নাচা আৰু বিহু চাহাৰে কথা। গাইজ আমি এতিয়া চিটত বহি আছো আৰু মানুহ চাওক, কিন্তু জুবিন দা আহিবা নাই। জুবিনক চাবি না, ৰখি আছো, চাব লাগিব দিয়ক আৰু নাচিবও লাগিব। খেলতো নাই, জুবিন দা নাই, ঠগা খালো। বৰষুণ আহিছে, মানুহবিলাকৰ বিলে চাও অৱস্থা, চকী মূৰত লৈ আছে। এই হেঁচা মেচিৰ মাজত শুনি আছো দিয়ক। জুবিন দাৰ এক বিৰল নদী, প্ৰজন্মৰ পৰা প্ৰজন্ম বিয়পা এক গগৈ নদী। জুবিন দাসক আমাৰ প্ৰধান সম্পাদক ভূপেন দাসে সম্বৰ্ধনা জনাইছে, এখন গোলাম গান কৰে আৰু এটি গোলাম জাতিৰে জুবিন দাস সম্বৰ্ধনা জনাইছে ভূপেন দাসে। আহক আৰু সময় নহয়, বতৰ বেয়া, জুবিন দাই এতিয়া গীত আৰম্ভ কৰিব।
ইফালে বৰষুণ ইফালে চলি আছে একদম যে মই আজিকালি খুব কম গাড়ী চলাওঁ খালি আগতে যদি মই গাড়ী চলাওঁ মোৰ ওচৰত বহিবলৈ ভয় কৰে মানে মই খুব ফাষ্ট চলাওঁ স্পীড চলাওঁ অচব্য এজন মানুহ ক'লে যে তই ভয় নকৰে তেনেকৈ খালি ধৰি লৈ এনেকৈ মোক কয় জুবিন ঠিক চলাবি তো ঠিক চলাবি মই এনেকুৱা মানুহ এদিন যোৰাবাটত তেখেতক লৈ গৈছোঁ
এই বৰষুণ দিছে যে নাহৰ ফাৰ্ষ্টকৈ ডাঙৰ হ'ব ঘৰৰ চাইডলৈ নাহৰ হৈ দিব আৰু বহুতে এটা কথা নাজানে যে নাহৰটো কিয় কৈ থাকিব সদায় নাহৰ পৰা যদি তেল ওলায় সেইটো বহুত লাখ লাখ টকা দাম আমি নাজানো আমি কৰা নাই নাহৰ যদি খেতি কৰে he can be crorepati in 10 years. So, love Nahar. Oh Nahar, bhool wali baat, oh Nahar, mujhe mera baat, oh Nahar, oh Nahar, oh Nahar, aali nikari, woha ko dekho. অহাকালি আৰু সাত বহাগত গানেই অসমীয়া সাংস্কৃতিক অনুষ্ঠানে গাইজ জুবিন দাক চালোঁ আপোনালোককো দেখাবৰ কাৰণে চেষ্টা কৰিলোঁ আৰু চাওকচোন এই পখাটো ইমান ডাঙৰ হৈছে বিষাই বহুত বেয়া হৈ গৈছে দেখাত একদম তেনেকৈ আৰু চাই দিলোঁ গাঁৱৰ বিহু তো তাতে আৰু জুবিন দা যোৱাৰ পাছত আৰু ভিডিঅ' চিডিঅ' কৰি নাথাকিলোঁ আৰু কিনো দেখাম জুবিন দা নাই আৰু একো মানে ঘৰতে আহিলোঁ কি চাম বিহুও শেষ হ'ল তো ভিডিঅ'টো তেনেকৈ শেষ কৰা নহ'ল এতিয়া শেষ কৰিছোঁ তো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটোকো ছাবস্ক্ৰাইব কৰি দিব আৰু এটি নতুন ভিডিঅ'ৰ সৈতে লগ পাম তেতিয়ালৈকে বাই বাই